নমস্কাৰ সকলোকে শাৰদীয় সম্ভাষণ জ্ঞাপন কৰিছোঁ। অসমৰ এখন অতি পুৰণি আৰু ঐতিহ্যপূৰ্ণ দুৰ্গা পূজা হ'ল পাটাচাৰকুচি আঞ্চলিক দুৰ্গা পূজা মহোৎসৱ। আৰু এই দুৰ্গা পূজাস্থলীত প্ৰতি বছৰে অসমৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। এই দুৰ্গা পূজাৰ যি বিজয়া দশমী উৎসৱ আছে, এই বিজয়া দশমী উৎসৱে বহু প্ৰাচীন কালৰে পৰা লাখ লাখ ভক্ত ৰাইজক আকৰ্ষিত কৰি আহিছে। এই বিজয়া দশমী অনুষ্ঠান দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয় কালদিয়া নদীত, আৰু কালদিয়া নদীৰ চৌপাশে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়। কালদিয়া নদী পৰিণত হয় এক গংগা সদৃশ পৰিৱেশৰ দৰে, বা আমাৰ বাৰাণসীৰ যি পৰিৱেশ আছে, বাৰাণসীৰ পৰিৱেশৰ দৰে এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়। লাখ লাখ ভক্ত ৰাইজক এই দৃষ্টিনন্দন পৰিৱেশে আকৰ্ষিত কৰি আহিছে। পাটাচাৰকুচিৰ এই অতি প্ৰাচীন দুৰ্গা পূজা মহোৎসৱৰ বিজয়া দশমী অনুষ্ঠানত দেৱী দুৰ্গাক কালদিয়া নদীত বিসৰ্জন দিয়া হয়, আৰু সেই সময়তে শাৰী শাৰী বন্তিৰে গোটেই কালদিয়া নদীৰ চৌপাশে এক স্বৰ্গীয় পৰিৱেশৰ সৃষ্টি হয়। বহু বছৰ ধৰি লাখ লাখ ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰি আহিছে। পাটাচাৰকুচি কালদিয়া নদীৰ দুয়ো পাৰে শ শ ভক্তপ্ৰাণ ৰাইজ সমবেত হয় আৰু বিসৰ্জিতা দেৱীক বিদায় জনায়। সেই সময়তে কলগছৰ ভূৰৰ ওপৰত শ শ আলোকবন্তি জ্বলি উঠে। বন্তি শিখাৰে সমগ্ৰ কালদিয়া নদীৰ পাৰ প্ৰজ্বলিত হয়, উজ্বলি উঠে। কলৰ ভূৰবোৰ শোভাযাত্ৰাৰে নদীৰ মাজেৰে গুচি যায়, আৰু সেই সময়তে শ শ মাটিৰ চাকিৰ যি দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয়, সেয়া এক স্বৰ্গীয় যি পৰিৱেশ, সেই পৰিৱেশৰ সমকক্ষ বুলি স্বীকাৰ কৰিব পাৰি। এনে এক পৰিৱেশে বহুতকে আৱেগিক কৰি তোলে। মা দুৰ্গাক যেতিয়া বিদায় দিয়া হয়, সেই সময়তে এনেধৰণে শ শ বন্তি উজ্বলি উঠি পাটাচাৰকুচিৰ দুৰ্গা পূজা মহোৎসৱক এক স্বকীয়তা প্ৰদান কৰে।
অসমৰ প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত পাটাচাৰকুচি দুৰ্গা পূজা মহোৎসৱৰ এই বিজয়া দশমী অৰ্থাৎ দেৱী বিসৰ্জনৰ এই দৃষ্টিনন্দন পৰিৱেশ উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ৰাইজৰ ভিৰ হয়। আৰু এই সময়তে কালদিয়া নদীৰ পাৰত গংগা নদীৰ দৰে এক পৰিৱেশৰ সৃষ্টি হয়। কালদিয়াৰ দুয়োপাৰে সহস্ৰাধিক ৰাইজে ভিৰ কৰে, দেৱী দুৰ্গাক স্তুতি কৰে। আৰু সেই সময়তে এনে লাগে যেন ইয়াত বাৰাণসীৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছে। বাৰাণসীত যিদৰে গংগা আৰতি হয়, ঠিক এনেকুৱাই এক দৃশ্য ইয়াত পৰিলক্ষিত হয়। সেই সময়তে শ শ আলোকবন্তি জ্বলি উঠে, কলৰ ভূৰৰ ওপৰত শ শ আলোকবন্তি জ্বলি উঠে। আৰু এই কলৰ ভূৰবোৰ এক শোভাযাত্ৰাৰে, লানি নিচিঙা শোভাযাত্ৰাৰে কালদিয়া নদীৰে দক্ষিণ প্ৰান্তলৈ ধাৱমান হয়, উত্তৰৰ পৰা দক্ষিণ প্ৰান্তলৈ ধাৱমান হয়। আৰু সেই সময়তে এনে এক পৰিৱেশৰ সৃষ্টি হয় যেন সেয়া এক স্বৰ্গীয় পৰিৱেশ। এই দৃশ্য নেদেখিলে কল্পনা কৰিব নোৱাৰি। পাটাচাৰকুচি দুৰ্গা পূজা মহোৎসৱৰ এই বিজয়া দশমী অনুষ্ঠানে আমাকো সৰুৰে পৰা আকৰ্ষিত কৰি আহিছে। আমি সৰুৰে পৰা এই অনুষ্ঠান চাইছোঁ। এই অনুষ্ঠানৰ লগত আমাৰ এক আৱেগিক সম্পৰ্ক জড়িত হৈ আছে। পাটাচাৰকুচি আঞ্চলিক দুৰ্গা পূজা মহোৎসৱৰ এই বিজয়া দশমী বা দেৱী বিসৰ্জনৰ এই সন্ধিয়াটো এইবাৰো ব্যতিক্ৰম নহ'ল। এইবাৰো লাখ লাখ আলোকবন্তিৰে গোটেই কালদিয়া নদীৰ দুয়োপাৰ উজ্বলি উঠিল। ৰাৱণ দাহন হ'ল, সহস্ৰাধিক ৰাইজ সমবেত হ'ল, চকু পানীৰে দেৱী দুৰ্গাক বিদায় জনালে। আৰু সেই সময়ত ইয়াত উপস্থিত থাকি এক স্বৰ্গীয় পৰিৱেশৰ দৰে আমাৰ অনুভৱ হৈছিল। সঁচাকৈ এয়া যেন এক গংগা নদী, এয়া যেন এক বাৰাণসীৰ সেই দুয়োপাৰ, এনেকুৱা যেন এক অনুভৱ হৈছিল। এনেকুৱা দৃষ্টিনন্দন পৰিৱেশ হয়তো অসমৰ আন ঠাইত খুবেই ব্যতিক্ৰম, কিন্তু কালদিয়া নদীৰ এই পৰিৱেশটো যেন এক সুকীয়া মাধুৰ্যতা আছে আৰু এক অনন্যতা আছে আৰু ব্যতিক্ৰম আছে। গতিকে এইবাৰ কালদিয়া নদীৰ এই বিজয়া দশমী উৎসৱত উপস্থিত হৈ আমি অনুভৱ কৰিছোঁ যে এক সুন্দৰ পৰিৱেশ, দৃষ্টিনন্দন পৰিৱেশ। শ শ আলোকবন্তি জ্বলি উঠিছে, আলোকবন্তিৰ কলৰ ভূৰবিলাক দক্ষিণলৈ ধাৱমান হৈছে, শ শ ৰাইজ দুয়োপাৰে সমবেত হৈছে আৰু হৰ্ষোল্লাসৰ মাজত তেওঁলোকে আনন্দ উপভোগ কৰিছে, পূজাৰ আনন্দ উপভোগ কৰিছে, গান বাজিছে, ৰাৱণ দাহন হৈছে আৰু ইয়াৰ মাজতেই সকলোৱে চকু পানীৰে দেৱী দুৰ্গাক বিদায় জনাইছে। এনেকুৱা পৰিৱেশ নেদেখিলে হয়তো কল্পনা কৰিব নোৱাৰি। যিজনে দেখে তেওঁহে অনুভৱ কৰিব পাৰে যে পাটাচাৰকুচি আঞ্চলিক দুৰ্গা পূজা মহোৎসৱৰ এই বিজয়া দশমী উৎসৱৰ কিমান স্বকীয়তা আছে, কিমান মাধুৰ্যতা আছে আৰু কিমান দৃষ্টিনন্দন, সেয়া দেখিলেহে অনুভৱ কৰিব পাৰি। পূৰ্বতে যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ হোৱা নাছিল, তেতিয়া ইয়াত এখন লোহাৰ দলং আছিল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। আৰু এই লোহাৰ দলংখনৰ ওপৰত শ শ ৰাইজে ভিৰ কৰিছিল বিজয়া দশমী উৎসৱ চাবলৈ।
এয়া আমাৰ এক নষ্টালজিয়া। আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ পাটাচাৰকুচি বিদ্যাপীঠত, তেতিয়া আমিও এই লোহাৰ দলংখনত বিজয়া দশমী উৎসৱ চাবলৈ সমবেত হৈছিলোঁ। কাৰণ সেই সময়ত কালদিয়া নদীৰ দুয়োপাৰে ইমানেই ভিৰ হৈছিল যে আমি যিহেতু আমাৰ শৈশৱ পাৰ হৈছে এই বিজয়া দশমী উৎসৱৰ মাজেৰে, গতিকে তেতিয়া আমি সৰু থাকোঁতে, বয়স কম থাকোঁতে আমি দেখা পোৱা নাছিলোঁ। সেইকাৰণে আমি বহু আগৰে পৰাই সেই লোৰ দলংখনত আমি থিয় দি আছিলোঁ, আমি আৰু আমাৰ বন্ধুসৱে, যাতে আমি বিজয়া দশমী উৎসৱটো ভালদৰে দেখিবলৈ পাওঁ। সেই শৈশৱৰ পৰা আজিলৈকে এই বিজয়া দশমী উৎসৱ আমাক আকৰ্ষিত কৰি আহিছে। আমি বিশেষ একো সমস্যা নাথাকিলে প্ৰতিবাৰেই এই বিজয়া দশমী উৎসৱত আমি উপস্থিত হওঁ, মা দুৰ্গাক সেৱা কৰোঁ। আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতেও এই বিজয়া দশমী উৎসৱ বা পাটাচাৰকুচি দুৰ্গা পূজা মহোৎসৱ এনেদৰেই জাকত জিলিকা হৈ থাকক, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনি থাকক, আৰু এয়া যেন এই অঞ্চলটোৰ এক গৌৰৱ, এক স্বাভিমান। দেৱী দুৰ্গাই সকলোকে আশীৰ্বাদ দিয়ক, আগন্তুক বছৰটো যাতে সকলোৰে ভালেৰে যায়, কুশলেৰে যায়। ইন্দি নদীৰ এই কলৰ ভূৰসমূহ কালদিয়া নদীৰে গৈ ব্ৰহ্মপুত্ৰত বিলীন হয়। সঁচাকৈ এক সৰগীয় পৰিৱেশ, এক দৃষ্টিনন্দন পৰিৱেশ। এনেকুৱা পৰিৱেশ নেদেখিলে কল্পনা কৰিব নোৱাৰি। আৰু কালদিয়া নদীৰ দুয়োপাৰে অজস্ৰ লোক সমবেত হয়। ইয়াত বীৰ দি বাট পাবলৈ নাই। ওচৰৰ যিসমূহ অট্টালিকা আছে, সেই অট্টালিকাসমূহৰ ছাদতো মানুহ উঠে, আৰু আনকি গছৰ ওপৰতো আমি শৈশৱত মানুহ উঠা দেখিছিলোঁ। তাৰ পৰা এই পৰিৱেশ উপভোগ কৰে। মুঠতে সকলোফালে এক আনন্দৰ পৰিৱেশ, আৰু কলৰ ভূৰসমূহ খুব ধুনীয়াকৈ সজায়। যুৱকসকলে বা যিসকল নাগৰিক আছে, জ্যেষ্ঠজন আছে, সকলোৱে ইয়াৰ আনন্দ উপভোগ কৰে। আৰু এই কলৰ ভূৰসমূহ যেতিয়া দেৱী বিসৰ্জন দিবলৈ নৈলৈ লৈ অহা হয়, এই কলৰ ভূৰসমূহ এক শোভাযাত্ৰা কৰি দক্ষিণ দিশলৈ ধাৱমান হয়। আৰু দেৱীক বিসৰ্জন দিয়াৰ পিছত ৰাৱণক প্ৰজ্বলিত কৰা হয় আৰু ৰাৱণক দাহন কৰা হয়। ৰাৱণক দাহন কৰি অশুভ শক্তিক বিদায় দিয়া হয়। এই অশুভ শক্তিক বিদায় দিয়া এক প্ৰতীকী অৰ্থত এইটোৱে প্ৰকাশ কৰে যে সমাজৰ পৰা অশুভ শক্তি নাশ হওক, সমাজত শুভংকৰ শক্তিৰ জয় হওক, সমাজৰ পৰা সকলো অপয়া অসূয়া আঁতৰি যাওক, সমাজত যিসকল অপশক্তি আছে সেই অপশক্তিৰ নাশ হওক, শুভংকৰ শক্তিৰ বিজয় হওক, আৰু সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ প্ৰকট হওক। এই দুৰ্গা পূজা মহোৎসৱে সমাজত শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া কৰে। লাখ লাখ সকলো ধৰ্মৰ লোক সমবেত হয়, আৰু সকলোৱে এক হৃদয়ৰ পৰা আন এক হৃদয়লৈ ধাৱমান হয় ভক্তি প্ৰেমৰ উজ্জ্বল নিদৰ্শন।